অটিংকু পাছফালে দেখছা না নাই টাইমে দুজন পুরো গল্প করি আছে রোমান্টিক করে। এই দেখছোন রে কি করবি এতিয়া আমার না থাকলে এলা আজি যাওঁতে হৰমনক আটকাব লাগব চেংকি সকলক দম দিব লাগব তাক। এই মই হলে এগলা নাই রে মই এগলা নাই আরেকদিন স্কুলত কাবাই দম দিলে মোক নকবি কিন্তু হ'ব। তই একো কৰিব নালাগে দে, তই খালি মোক ধৰি থাকিবি নালে ফট কৰি হৰমনক মাৰবা পাৰোঁ না মই। মারলেতে কি হবো হৰমনক মাৰলে হৰমনৰ মায়ে কান্দব না, মোক বেয়া লাগে আহিব, মই কেনে মই মাৰবা নোৱাৰোঁ তাক। এই যে খবর দেখো সারেছে না পাছত কথা পাতিম দে বুঝিও গুড মৰ্ণিং মর্নিং ছাৰ। হ'ব দে। অটিংকু বাকী চলিগিৰি ক'ত গেল দে? এলা কেতিয়া আছিল ক'ত বা পালাল ফট কৰি আৰু বাকীবিলাক ক'ত গ'ল? ছাৰ পিংকি হাগি বাগিছে। হৰমোহন ক'ত গ'ল? হরমোহন মুতি বাগিছে স্যার আৰু এলেং ক'ত গ'ল? এলেং স্যার আমার গত কালি বলে বিয়া আছিল ঠিকছে খাইছে বলে পেটত গেছ হৈছে আজি পাদি বাগিছে বাহিৰত আজি কি হৈছে? সকলোৰে খালি হাগা পাদা মোটা বেমাৰ। টিংকু তুমি কোৱা। স্যার হরমোহনের শুকান বরফ খাই হাগা হৈছে আৰু পিংকি ঠাণ্ডা পানী দি গাল ধুই পেচাব হৈছে। তহঁতে মোক পাগল কৰি দিবি। আজি ক্লাছ নকৰোঁ আৰু কালি সকলোকে আহিব ক'বা। হ'ব স্যার থ্যাংক ইউ স্যার ৱেলকাম। ও জান মোক এটা আইফোন কিনে দিবা না ই দেখোন মোক লুটা মাথা মাৰছে ৰে। ময়ে বাপৰ পৰা কিবা কিবি কৰি 10 টকা খুজি চাৰাত তেওঁ কি নম। ও জান কি হল নাই নাই একো হোৱা নাই। আবে দেখছা নাই দেখা নাই আমি দেখোন বেয়া ৰোমান্টিক কথা পাতি আছে। দে ছোট আগত ছোটাতে যাম ছোট এই টিংকুর ভয়ত সালমান খান শাহরুখ খান পালাই যায় এই গোটৰ কাই হৰমোহন লেকচাৰ বাদ দে আটাতে জানছ আগত হৰমোহন তই কিন্তু একো বেয়া কাম কৰি আছা। ছোট ভাই ঠিক কৈছা তই ছোট ভাই কি কৰিলোঁ তে মই? আবে ছোট ভাই দং নাকি দুটামান বহে আবে তই টিং বাটৰ বদিলে তই ইমান ডাঙৰ লেকচাৰ মাৰলি। ছোট ভাই তই দেখোন জানাই খুদি জালু কৰি চালা বেছি দেখাত টিং বাটৰ বডি হ'ব পাৰে কিন্তু এগুলা মোৰ সব টাটা লহা কমজোৰিৰ আগত দাদাগিৰি আৰু ছোৱালীৰ আগত মাৰামাৰি এই চুটু ভাই নকৰে বুজিছা। হৰমোহন অলপ ফাগত আৰু তই ফেলে ক কিয় কালি তই পিংকিক ভাল পাৱ নেকি? কিবা বুদ্ধি কৰি পিংকি গিয়া লগতে পতাই দং ৰ। চুটু ভাই তই থাকাতে আৰু মই পিংকিক ভাল পাব পাৰোঁ না। এই দেখোন ডাইৰেক্ট লাইনত আহি গ'ল বে কিয় ৰে তাকেতো ভাবি আছো মই এনেই পিংকি লগত ফ্ৰেণ্ড হিচাপত কথা পাতোঁ। মই চাং নাহালে নেকি তুমি কথা পাতে অলপ। এই যদি ফট কৰি গাই ভাই গেল ক'ত গেল দে? তাকেতো ফট কৰি ক'ত গেল দে তাই দে বাদ দে এইগিলা আমি ইয়াতে তলৰা কৰোঁ অলপ। টিংকু আপি তোৰ নামতে যাৰেই নহওক না এই টিংকু আছে না চবৰে লগত চেটেল হৈ যাব তই টেনশ্যনে নকৰবি অলপ এই বেছি বকি আছে বে। টিংকু তোক জাগাত একবাৰ গলত টিপছিলো মনত আছে? ছোট ভাই ইমান পাতলা পায়খানা আছে মুখত যাওঁ সোনকালে এইবাৰ কিয় লাগে দেছা বেটা? কি যে কম কালিকে ঘৰত মাংস দি ভাত খালোঁ, আজি ৰাতিপুৱা ডিম আদি খালোঁ আৰু ঘৰত যে ব্ৰইলাৰ দি খাম। কি হাঁহিল বে? মই কিবা বেয়া কথা ক'লোঁ নেকি? ইমান খকুৱা তুমি আরে জান ये सब तो तुम्हारे लिए है, बॉडी बिल्डर बनना चाहता हूँ मैं। যিহেতু পেলা বডি ও জান মোক এটা আইফোন কিনে দিবা হয় মনে মোক শিকানি থাকিল নেকি আপি গো? কিবা উঠি কৰি পালাং ইয়াৰ পৰা। জান 1 মিনিট ৰ'বা হা, মোৰ মানে 1 নাম্বাৰ লাগিছে কৰি আহোঁ হা। এতিয়াও নাহে সি ও দাদি আপি চাবা যাং ও দাদি কইনা চাবা যাং সেই বন্ধ কৰ তোৰ জিকাওৱাৰ নিচিনা মাত, তই বন্ধ কৰ গানখন। সেইগিলা কথা বাদ দে সেইদিনাখন ছোট ভাইক আপি কিয় দেখিলি কত মজা আছিল ৰে কি বুঝবি তই এইগিলা কথা? ইমান দিন হয় চুটু ভাই ওচৰত আহিছে, যা চাবি যা। ছোট ভাইক তাই ইমান কমজোৰি বুলি ভাবছা? পুখুৰীত পানী নাথাকিলে মাছ ধৰি আনা মানুহ তাই না সেই চুটু ভাই আহিছে। ও ছোট ভাই খবৰ কি আপি চাবি বাই বাৰ্তা নাই দাহলি নেকি আজি এই টিংকু নকবি আৰু বেয়া ফাঁচি দিছিলোঁ সেইদিনাখন, কিবা কৰি মোটা লাগছে বুলি কৈ ঠগাই আহিছোঁ। কৈছোঁ না হৰমন আমাৰ ছোট ভাই পানী নাথাকে পুখুৰীত মাছ ধৰা মানুহ হৰমনক মই আজি নাচাৰোঁ ৰে, বেয়া মাৰিম তাক। কুকুৰ তই মোক সেইদিনাখন বেয়া ফাঁচাই থৈ আহিছা না। ছোট ভাই টেনশ্যন নকৰবি তই মই আছোঁ তোৰ লগত এই তই দুটাই মোক কি কৰিব খুজিছ? টিংকু নহ'লে কাম ষ্টাৰ্ট কৰ দে। য়েছ বছ টিংকু হাৰামজাদা মুখে মাৰিব লাগছা নেকি তই? সরি বস সরি টিংকু বাদ দে এইগিলা, যি হ'ল হ'ল আৰু বাদ দে, মাৰামাৰি নকৰোঁ আৰু। আমাৰ যে ভিডিঅ'গিলা চাই আছে আমাক কিবা কওঁ অলপ, এনেইতো বহুত ভেকেৰ কৰি থাকিস। এই দোস্ত ভিডিওখন চাই কেনেকা পালিতে যদি ভাল পালি অলপ লাইক কৰি দিয়া যাবি আৰু কমেণ্ট কৰিবি কেনেকা পালি আৰু যদি পাৰা 2 জনমানক শ্বেয়াৰ কৰিবি তোৰ লগবিলাক নিজৰ বুলি কৈছোঁ আৰু বেয়া চেয়া নাপাবি।